ইউনাইটেড পিপল পাৰ্টি লিবাৰেল আমাৰ এই দলৰ আজি ষ্টেৰিং কমিটি নিৰ্বাচনী কমিটি গঠন কৰা ওদালগুৰি বিধানসভা সমষ্টিৰ যি ৪৬ নং এই কাম আজি সম্পন্ন হ'ল আৰু খুব সুন্দৰ পৰিৱেশত সকলো দলৰ কৰ্মীৰ শক্তিশালী এটা ভূমিকা আৰু কঠোৰ পৰিশ্ৰমৰ যি বাৰ্তা সকলোৱে ইয়াত কঢ়িয়াই আনিছে আৰু ইয়াত ঋষিৰাম পোখৰেল ডাঙৰীয়াক নিৰ্বাচনী কমিটিৰ চেয়াৰমেন, ৰুজুগ্ৰা মুছাৰী ডাঙৰীয়াক ৱৰ্কিং চেয়াৰমেন আৰু হেমেন বসুমতাৰী ডাঙৰীয়াক চিফ কনভেনৰ হিচাপে প্ৰায় মানে ১০০ৰো অধিক সদস্যক লৈ বা উপসভাপতি আন সদস্যক লৈ পেলাই শক্তিশালী নিৰ্বাচনী কমিটি ওদালগুৰি বিধানসভা সমষ্টিৰ আগন্তুক ৯ এপ্ৰিলত হ'ব লগা সেই নিৰ্বাচনৰ কাৰণে গঠন কৰা হ'ল আৰু মই ইয়াত অংশগ্ৰহণ কৰিলোঁ। লক্ষ্য এটাই যে ৰাইজক সেৱা কৰিব লাগে, অসম মাতৃক সেৱা কৰিব লাগে, বড়োলেণ্ড মাতৃক সেৱা কৰিব লাগে, ওদালগুৰিবাসী ৰাইজৰ সকলো দুখ বেদনা তেওঁলোকৰ সমস্যা আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিটো ধৰ্মাৱলম্বী প্ৰতিটো ভাষা ভাষী লোকৰ যি আমাৰ সেৱা পৰম ধৰ্ম, ৰাইজক সেৱা, দৰিদ্ৰ দুখীয়া ৰাইজৰ যিখিনি কঠিন তেওঁলোকৰ সমস্যাবিলাক নিৰাময় কৰা আমাৰ প্ৰধান লক্ষ্য। এই লক্ষ্যটো লৈ পেলাই নতুন এটা গতিৰে আমি নতুন এটা চিন্তাৰে আগবাঢ়িছোঁ আৰু ১০০% আমি ইয়াত জয়ী হ'মেই। কোনো প্ৰতিদ্বন্দ্বিতা ইয়াত নাই, মই এই কথাটো স্পষ্ট ক'ব বিচাৰিছোঁ। আৰু যিমানে যি হিচাপ নকৰক কিয় ওদালগুৰি বিধানসভা সমষ্টি এইবাৰ UPPL দলে সকলো ৰাইজৰ আশীৰ্বাদত যুৱশক্তি, যুৱকসকলক আগুৱাই নিয়া, আইমাতৃসকলক আগুৱাই নিয়া, মহিলা আমাৰ সকলক আগুৱাই নিয়া, সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি ১০০% আমি জয়ী হ'ম আৰু এই এটা মন্ত্ৰ মনত বান্ধি ঈশ্বৰৰ পৰা ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু আশা কৰিছোঁ আগন্তুক দিনত সকলো ৰাইজে মানে সহায় কৰিব, সহযোগ কৰিব। সকলো স্তৰত আমি সহযোগিতা এতিয়া পাই আছোঁ, সেইটোৱে ভাল এটা দিশ আৰু ভাল এটা পৰিষ্কাৰ ছবি মই ক'ব বিচাৰোঁ। নাই, তেখেতে দীঘলীয়া ৰাজনীতি কৰিছিল, তেওঁ এজন ৰাজনীতিবিদ আৰু মই এতিয়া ৰাজনীতিটো নতুন। মই প্ৰথম দিনা জইনিঙৰ দিনাখন কৈছোঁ যে ৰাজনীতি ক্ষেত্ৰত, ৰাজনীতি পথাৰত মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমানৰ BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰাক্তন BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক ৰাজনীতিক গুৰু হিচাপে মই মানে মানুহ বা তেওঁলোকক সন্মান জনাই এই কথা মই ব্যক্ত কৰিছোঁ। এতিয়া যোৱাকালি মই টিভিত দেখিবলৈ পাইছোঁ যে তেওঁ মোক কৈছে যে তেওঁতো বড়ো জাতিৰ নেতা আছিল আৰু বড়ো ৰাইজৰহে মংগলৰ কাম কৰিব, বাকী আন ৰাইজৰ মংগল কাম নকৰে। ছাত্ৰ সংগঠন, জাতীয় সংগঠন ২৫টা বছৰত বড়ো ৰাইজৰ মংগলৰ কাৰণে, বড়ো জাতিৰ উত্তৰণৰ কাৰণে কাম কৰা মোৰ প্ৰধান দায়িত্ব আছিল। উপেন ব্ৰহ্মৰ আদৰ্শেৰে জীয়াই থাকিবলৈ দিয়ক সকলোকে লৈ এতিয়া মই ৰাজনীতি পথাৰলৈ, সামাজিক পথাৰলৈ মই নামিছোঁ আৰু এতিয়া মোৰ প্ৰধান কৰ্তব্য আছে বড়ো ৰাইজৰ লগতে ইয়াত থকা গোৰ্খা, ইয়াত থকা সংখ্যালঘু মুছলমানেই হওক, ইয়াত থকা আমাৰ চান্তাল আদিবাসীয়ে হওক, ইয়াত থকা কোচ ৰাজবংশীয়ে হওক, ইয়াত থকা আমাৰ বেংগলী ভোজপুৰী সমাজেই হওক, আমাৰ অসমীয়া সমাজেই হওক বা অন্যান্য যিবিলাক সকলো জাতি জনগোষ্ঠীক ৩৫ লক্ষ বিটিয়াৰবাসী জাতি জনগোষ্ঠী, যিহেতু মই ২৬টা জনগোষ্ঠীৰ ৩০টা জাতীয় সংগঠন মই নেতৃত্ব দিছিলোঁ আৰু য'ত মই বড়ো অনাবড়ো ব্যৱধান মই নাইকিয়া কৰিলোঁ আৰু তাত মানে বড়ো অসমীয়া ভাষাৰ যি এটা গেপ আছিল, আমাৰ ভুল বুজাবুজি আছিল, এইটো মই নাইকিয়া কৰিলোঁ। সিদিনাখন আদিবাসী চাওতাল বড়োৰ মাজত এটা কাৰিকৰ সংঘাত হ'ল, এই সংঘাতটো নিৰাময় কৰিবৰ কাৰণে, শান্তি ঘূৰাই অনাৰ কাৰণে মই চাওতাল কেম্পত গৈছোঁ, আদিবাসী কেম্পত গৈছোঁ, মই বড়ো কেম্পত গৈছোঁ। মই প্ৰথমে চাওতাল কেম্পতহে গৈছোঁ, তো তাত কোৱাৰ কোনো থল নাই। আৰু যদি ক'ব লাগে মই তেখেতক আৰু উল্টাকৈ মই মানে তীক্ষ্ণ ভাষা কৈ পেলাই মই উত্তৰ দিব বিচৰা নাই।
মই ৰাজনীতিত নতুন মই লাহে লাহে খোজকাঢ়িছোঁ আৰু লাহে লাহে খোজকাঢ়া এই যে কাছ আৰু ইয়াৰ কাহিনী এটা আছে না মানে শহাপহু আৰু কাছৰ শহাপহু বহুত স্পীডত গৈছিল কিন্তু সি মাজত টোপনি কৰিলে গছৰ তলত জিৰণি ল'লে যে কাছনো আৰু ক'ত মানে লক্ষ্যত গৈ পাব বা টাৰ্গেটো গৈ পাব পিছত দেখা পালোঁ যে কাছুৱে গৈ পালে শহাপহু ৰাস্তাত সি শুই থাকিল তো প্ৰথমে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও বড়ো জাতিৰ কাৰণেহে কাম কৰিছিল তেওঁ BLT অধ্যক্ষ আছিল শিলাগাম বসুমতাৰী তেওঁ মৃত্যু হোৱাৰ পিছত আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BLT নেতৃত্ব দি পেলাই 2003 চনত তেওঁ শান্তি চুক্তি কৰিছিল নিখিল বড়ো ছাত্ৰ সন্থাত তেতিয়া সহযোগ দিছিল আৰু 2020 চনত এপছু NDBয়ে শান্তি চুক্তি কৰিলে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তাত সাক্ষী আছিল তো হাগ্ৰামা ডাঙৰীয়াও তেওঁ প্ৰথমে তেওঁ বড়ো জাতিৰ কাৰণে কাম কৰিছে কিন্তু ৰাজনীতিত অহাৰ পিছততো তেওঁৱেই জয়ী হৈছে না আমিও তাক লাগি মাগি তেতিয়া জয়ী কৰিছিলোঁ আজি মই স্পষ্ট আৰু খুব ডাঠিকে যি ৰাইজৰ মৰম আৰু ৰাইজৰ আশীৰ্বাদ ঈশ্বৰৰ আশীৰ্বাদ মই সকলো ফালৰ পৰা যি পাবলৈ সক্ষম হৈছোঁ মই খুব ডাঠিকে মই খুব স্পষ্টকে 100% মই আত্মবিশ্বাসেৰে মই ক'ব পাৰোঁ যে ছাত্ৰ জাতীয় সংগঠনৰ এটা সফল সামৰণিৰ পিছত ৰাইজৰ সেৱাৰ স্বাৰ্থত পৰম ধৰ্ম ৰাইজৰ সেৱা এটা উদ্দেশ্যলৈ যিহেতু মই নামিছোঁ এতিয়া ৰাইজে কৈছে আপুনিয়ে জয়ী হ'ব সকলো ৰাইজে ইয়াত বড়ো অসমীয়া ইয়াত গোৰ্খা আদিবাসী চাওতাল বেংগলী ভোজপুৰী সংখ্যালঘু মুছলমান ৰাইজ সকলোৱে কোচ ৰাজবংশী ৰাইজ সকলোৱে কৈছে যে আপুনিয়ে জয়ী হ'ব আমাক নতুন লিডাৰ লাগে নতুন নেতা লাগে যুৱ শক্তি লাগে যুৱ শক্তিক আগুৱাই নিব লাগে আৰু দেশ আৰু ৰাজ্য যদি শাসন কৰিব লাগে ভাল নীতি ভাল এটা পন্থাৰে যদি শাসন ব্যৱস্থা চলিব লাগে সম অধিকাৰ সম উন্নয়ন হ'ব লাগে তেতিয়াহ'লে যুৱ শক্তি যুৱ নেতা লাগে আপুনিয়ে এইবাৰ আমাৰ প্ৰাৰ্থী আমি দল নাচাওঁ আমি জাতি নাচাওঁ আমি ধৰ্ম নাচাওঁ আমি ভাষা নাচাওঁ যে আপুনি আমাৰ প্ৰাৰ্থী আপুনি জিকাই দিয়াটো আমাৰ পৰম ধৰ্ম আৰু আপুনি যিকোনো বিনিময়ত জিকিব এই কথাটো স্পষ্ট কৈছে তো তাত বড়োৱে ভোট দিব আনে ভোট নিদিব বুলি কোনো কথা নাই ৰাজনীতি সকলো জাতি সমাজক সেৱা কৰা এটা লক্ষ্য এটা পৰম ধৰ্ম আৰু এই পৰম ধৰ্ম আদৰ্শটো লৈ মই আগবাঢ়িছোঁ আৰু যোৱাটো সময়ত জাতিৰ কাৰণে যিখিনি মই কৰিলোঁ সেইটো মোৰ এটা কেপিটেল সেই কেপিটেলটো লৈ পেলাই মই শক্তিশালীভাৱে সকলো জাতি সমাজক সেৱা কৰাৰ কাৰণে মই আগবাঢ়িছোঁ ধন্যবাদ